নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনোৱা হৈছে হয়তো থাম্বনেলখন চাই ধৰিব পাৰিছে আজি কেইদিনমানৰ আগতে মই গুগল এডচেন্স পিনটোৰ কাৰণে এপ্লাই কৰিছিলোঁ যিসকলৰ নেকি ইউটিউব চেনেল আছে সেইসকলে নিশ্চয় গম পাব গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক মোৰ হাতত এতিয়া গুগল এডচেন্স পিনটো আহি পালে মানে যোৱাকালি মই ৰিচিভ কৰিছোঁ পোষ্টৰ পৰা পিছত কথা হ'ল এতিয়া ইউটিউব চেনেল এটা খুলিবলৈ হ'লে আপোনাক প্ৰথমতে 1000 সাবস্ক্রাইবার লাগিব মানে 1000 সাবস্ক্রাইবার হোৱাৰ পিছত আপোনাক আৰু লগতে 4000 ওয়াচ টাইম লাগিব 4000 ঘণ্টা পিছত আপোনাৰ চেনেলটো 4000 ওয়াচ টাইম কমপ্লিট হোৱাৰ পিছত আপোনাক মনিটাইজেশনৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে এটা অপচন আহিব মনিটাইজেশনৰ কাৰণে তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব যেতিয়া আপোনাৰ 1000 সাবস্ক্রাইবার হয় আৰু লগতে 4000 ঘণ্টা ওয়াচ টাইম হয় তাৰ পিছত মনিটাইজেশন এপ্লাই কৰাৰ পিছত আপোনাৰ যেতিয়া নেকি একসেপ্ট হ'ব মনিটাইজেশন অন হোৱাৰ পিছত আপুনি $10 হোৱাৰ পিছত যেটো নেকি আপোনাৰ আৰ্নিং হ'ব ইউটিউব ভিডিঅ'ৰ পৰা আপুনি যিখিনি নেকি আৰ্নিং হ'ব আপোনাৰ সেইখিনি আৰ্নিং আপুনি $10 হোৱাৰ পিছত আপুনি গুগল এডচেন্স পিনটো এপ্লাই কৰিব লাগিব যেটো নেকি আপুনি এডচেন্স পিনটো নহলে আপুনি পেমেন্টটো ল'ব নোৱাৰিব এইটো হয় গুগল এডচেন্স পিন মোৰ হাতত আছে এতিয়া এটো এপ্লাই কৰিব লাগিব এপ্লাই কৰিবৰ কাৰণে আইডেন্টি ভেৰিফিকেশন কৰিব লাগিব মানে আপোনাৰ যিকোনো আইডি প্ৰুফ এটা পঠাব লাগিব তাৰপিছত আপোনাৰ যিকোনো আইডি এটা পঠালে হ'ল ভোটাৰ আইডি পান কাৰ্ড ড্ৰাইভিং লাইসেন্স আপোনাৰ যি আছে পাসপোৰ্ট পিছত আধাৰ কাৰ্ড নট একসেপ্টেড মানে আধাৰ কাৰ্ড একসেপ্ট নকৰে তাতে পিছত আপোনাৰ 2 উইক টু 4 উইক দেখাব মানে গুগল এডচেন্স পিনটো আহে পোষ্টত আহিব আপোনাৰ বাই পোষ্ট আহিব 2 উইক টু 4 উইক তাতে লিখা থাকিব পিছত আপুনি পোষ্টত যাই খবৰ লৈ থাকিব লাগিব তাৰ পিছত কথা হ'ল আপুনি এড্ৰেছটো দিউতে আপোনাৰ যেটো নেকি এডচেন্স পিন আহিব তাই এড্ৰেছত লাইন 1 লাইন 2 আছে আপুনি এড্ৰেছৰ লাইনটোত আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো দিবলৈ একেবাৰে নপাহৰিব কাৰণ কথা হ'ল আপোনাৰ যেটো নেকি গুগল এডচেন্স পিনটো আহিব তেতিয়া আপোনাক পোষ্টমেনটোৱে কল কৰিব আপুনি যদি নাম্বাৰটো নিদিয়ে আপোনাক কল কৰি নাপাব মানে আপুনিও গম নাপাব যে এটো মানে গুগল এডচেন্স পিনটো ক'ত আছে ক'ত নাই আপুনি ট্ৰেকিং নাম্বাৰো নাপায় তাতে ক'ত আছে ক'ত নাই আপুনি গমেই নাপাব যেহেতু সেইকাৰণে নাম্বাৰটো দিয়াটো ভাল মানে আপোনাক পোষ্টমেনটো কল কৰিব যেত কথা হ'ল এতিয়া মোৰ কিমান দিন লাগিলে এতিয়া গুগল এডচেন্স পিনটো আহোতে মই আপোনালোকক কম এতিয়া মোৰ এই চাওক মোৰ হয়তো ফ্ৰণ্ট কেমেৰা উল্টা হয় মানে নাই একো নাই আপোনালোকে দেখি পাইছে কি হ'ল মানে মোৰ যোৱা জুন মাহৰ 1 তাৰিখে মানে মই এডচেন্স পিনটো এপ্লাই কৰিছিলোঁ আইডেন্টি ভেৰিফিকেশন কৰিছিলোঁ মানে সাকসেস হ'ল সব ক্লিয়াৰ হ'ল পিছত এতিয়া 2 উইক টু 4 উইক দেখাইছিলে পিছত পুৰা 1 মাহ লাগিল মোৰ পিনটো আহিবৰ কাৰণে মই পোষ্টত যাও নাই বুলি কয় পোষ্টমেনটোৱে বা কি কম আৰু না টেনচন হৈ গৈছিল পিছত এতিয়া পুৰা 1 মাহৰ পিছত মোৰ হাতত আহিল মানে পুৰা কমপ্লিট 30 দিন লাগিল গুগল এডচেন্স পিনটো আহিবৰ কাৰণে চাওক যোৱাকালি মই একসেপ্ট কৰিছোঁ পোষ্টমেনটোৱে কল কৰিছে যে আপোনাৰ পিন গুগল এডচেন্স বুলি কিবা চিঠি এখন আহিছে আপুনি লৈ যাওক লগালগ মই গলো আনিবৰ কাৰণে কাৰণ মই ইটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ বহুত দিন লাগি গ'ল মানে ৰিপ্লাই কৰিম বুলিহে ভাবি আছিলোঁ মানে এমাহৰ পিছত ৰিপ্লাই কৰিব পাৰে মই ভাবিছিলোঁ আৰু এইটো নাহিব মানে কৰবাত লকডাউন হৈ আছে কিবা হৈ আছে সেনেকৈ মানে ভাবিছিলোঁ আৰু নাহিব বুলি পিছত এতিয়া আহিল ফাইনেলি মোৰ হাতত আছে এতিয়া গুগল এডচেন্স পিনটো এতিয়া মানে মনটো ভাল লাগি আছে কি ক'ম আৰু না যদি আপোনাৰো ইউটিউব চেনেল আছে আপুনি গম পাব কিমান কষ্ট কৰি এটা ইউটিউব চেনেল বনোৱা হয় মানে কি ক'ম আৰু না আপোনালোকে বুজি পাইছে সেইটো যদি আপুনিও ইউটিউব চেনেল খুলিছে আপোনাৰ যদি মনিটাইজেশনত এপ্লাই কৰিছে যেতিয়া নেকি অন হয় তেতিয়া আপুনি হতাশ নহ'ব মানে গুগল এডচেন্স পিনটো আহোতে অলপ দেৰি লাগি যায় মই ভাবিছিলোঁ 2 সপ্তাহ বা 3 সপ্তাহত আহি যাব তথাপি নাহিল পিছত 30 দিন কমপ্লিট লাগিল এতিয়া চাওক এয়া আপোনালোকৰ আশীৰ্বাদৰ আৰু মৰম কাৰণে হৈছে আপোনালোকে সাপোৰ্ট কৰাৰ কাৰণে মোৰ হাতত আজি গুগল এডচেন্স পিনটো আছে এয়া চাওক এনেকৈ সাপোৰ্ট কৰি যাব বুলি আশা থাকিল গতিকে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো মানে যিসকলে নেকি ভিডিঅ'টো চাই আছে প্লিজ এটা লাইক কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু আপোনাৰো গুগল এডচেন্স পিনটো আহোতে আপোনাৰ যদি মনিটাইজেশন আছে আপোনাৰনো কিমান সময় লাগিল মানে কিমান দিনৰ ভিতৰত আপোনাৰ গুগল এডচেন্স পিনটো আহিলে সেইটো জনাবলৈ নাপাহৰিব মানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবচোন আপোনাৰ কিমান দিন লাগিলে কি ক'ম আৰু না থেংক ইউ